হেল্ল' বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ' লৈ মই আহিছোঁ বিমান। এতিয়া আমি আহি আছোঁ লীলাবাৰী, আৰু লীলাবাৰী ক'ত যাম চাই থাকক আৰু মোৰ লগত ব'লক, আৰু শেষলৈকে ভিডিঅ'টো চাবলৈ আমি এতিয়া আহি পালোঁ লীলাবাৰী এয়াৰপৰ্ট। এয়া এয়াৰপৰ্টৰ ফিল্ড তো বহুত দূৰলৈকে আঁতৰৰ পৰা চাইছোঁ, ওচৰৰ পৰা চাব নিদিয়ে বাৰু, সোমাব নোৱাৰে। এইখনে হ'ল লীলাবাৰী এয়াৰপৰ্টৰ ফিল্ড। কিমান ডবল বা দীঘল হয়। আৰু এতিয়া আমি গৈ আছোঁ লীলাবাৰীৰ পৰা অকণমান আগলৈ। ব'লা, আমি আছোঁ এয়াৰপৰ্টৰ ফিল্ডৰ কাষে কাষে আমি আহি আছোঁ। এইফালে এয়াৰপৰ্ট আছে, এইফালে এয়াৰপৰ্টৰ কেম্প। আমি আহি আছোঁ বাইকত। মই ফাৰ্ষ্ট টাইম এয়াৰপৰ্টখন দেখিছোঁ, আৰু আঁতৰ পৰা বেছি আঁতৰ নহয়, ওচৰৰে হয়। 100 মিটাৰমান। এতিয়া লগৰ ল'ৰা এটা ঘৰত আহি আছোঁ, আৰু 2 কিলোমিটাৰ গ'লে পাম। আৰু এয়া এয়াৰপৰ্টৰ ফিল্ডৰ ফাইনেলি গোপালৰ ঘৰত আহি পালোহি। আৰু এতিয়া গোপালৰ মই চাইকেল চলাম, এখন চাইকেল মই চলাম। নতুনকৈ গোপালে এখন চাইকেল কিনিছে, এখন 14,000 লৈছে। আৰু চাইকেলখনৰ চকাটো কিমান ডাঙৰ ডাঙৰ দেখিছে নহয়। এবাৰ টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে চলাবলৈ। বাবা যোৱা। এইখন চাইকেল মই এতিয়া চলাম, আপোনালোকে চাই থাকক। চাইকেলখন দেখিবলৈ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। চাইকেলখনৰ কাৰণে লাইক এটাতো চাইকেলে বন্ধা হে। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। লখিমপুৰ মেডিকেল কলেজ চাবলৈ আহি আছোঁ ফাইনেলি। মই আজিলৈকে আহি পোৱা নাই। চাই দিয়া, আহি আছোঁ। বৰ ঠেকেচনীয়া ৰাস্তা দেই, বনাই আছে ন। এতিয়া চাবলৈহে আহিছোঁ আমি। কমপ্লিট হ'লে বেছি ভালকৈ দেখা যাব। কমপ্লিট হ'লে আকৌ এবাৰ আহিম আমি ন, আকৌ আহিম চাব কাৰণে।
মজা লাগিলে চাইকেলখন কিমান দাম লৈছিলে কৈ দিয়া এবাৰ চাইকেলখন 14,000 লৈছিলে অঁ আৰু বহুত মজা লাগে তুমি চলাই কেনেকুৱা পাইছা চাইকেলখন চলাই বহুত ভাল পাইছোঁ ভাল পাইছা ন আৰু ময়ো বহুত ভাল পালোঁ চাইকেলখন চলাই ৰ'দ হৈছে বাৰু আৰু এতিয়া আহি আছোঁ মেডিকেল কলেজৰ কেম্পাছতে আছোঁ আমি গোটেইকেইটা আৰু এইফালে বনাই আছে এইটো বহুত বনাই আছে ভিতৰতে আৰু এইফালে বনাই আছে আৰু এইফালে আজি বিৰাট মজা লাগিছে ইয়ালৈ আহি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু মানে ক'বলৈ মই বাকী নাই মানে আৰু মইনাদা আহিছে গোপাল আহিছে মই আহিছোঁ আৰু লখিমপুৰৰ এয়া মেডিকেল কলেজ বনাই আছে আৰু এইফালেও মেডিকেল কলেজ হ'ব আগত কেঞ্চাৰ হস্পিটেলখন কমপ্লিট হোৱাগৈ নাই আৰু এখন হস্পিটেল কমপ্লিট কৰিলে ইমানেই দেখি ভাল লাগিছে আৰু বনাই কমপ্লিট হ'লে দেখুৱাম কেনেকুৱা লাগিছে হে মজা বনাইছে আৰু তোমাৰ মজা বনাইছে মজা অপেনিং হ'লে বেছি ভাল লাগিব আজি প্ৰথম আহিছা নি আজি প্ৰথম আৰু তুমি মই আগত আহিছোঁ বাৰু আহিছা ধৰা মজা লাগিছে দেই এইটো কমপ্লিট হ'লে আৰু মজা হ'ব কি কৰি আছা আমি মেডিকেল কলেজৰ কেম্পাছৰ পৰা ওলালোঁ আৰু এতিয়া ঘৰলৈ যামগৈ আৰু মেডিকেল কলেজখন কমপ্লিট হ'বলৈ আৰু বহুত বাকী আছে জাষ্ট এটা আমি চাবলৈহে আহিছিলোঁ এতিয়া কিবা এটা খাই ঘৰলৈ যাওঁ এতিয়া আমি খাই আছোঁ ইয়াৰ পাছত আমি ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব